সো হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে, ময়ো ভালেই আছোঁ। আমাৰ গাঁৱতে কেইখনমান মনসা পূজা হৈ আছে, ভাবিলোঁ আপোনালোককো দেখুওৱা। সো ব'লক ভিডিঅ'টো ষ্টাৰ্টিং কৰোঁ। চাব পাৰে ফাৰ্ষ্ট আহিছোঁ আমি কচৰীয়া মনসা পূজাত। এয়া দেখিব পাৰিছে কিমান মানুহৰ ভিৰ। ইয়াত চাকি তাকি লগাই দি আছে, দেখিব পাৰিছে। গোটেই ৰাউণ্ডটোত চাওকচোন কিমান মানুহ। মানুহ চাওক গাইছ, আগত কিমান মানুহ আছে আৰু পিছফালেতো আছে, আপোনালোকক দেখালোৱে। দুৰ্গা পূজাতকৈও বেছি মানুহ হৈছে, এয়া দেখিব পাৰিছে আপোনালোকে। এইটো আগত মেইন মন্দিৰ হয়, দেখিব পাৰিছে। মই এতিয়া খাম ভাইৰেল স্পাইৰেল পটেটো, এয়া দেখিব পাৰিছে। ওপৰত চাইনবোৰ্ড লগোৱাই আছে, ভাইৰেল স্পাইৰেল পটেটো, এয়া দেখিব পাৰিছে। ইয়াত এনেকৈ কিবা কিবি লগাব, বেচন চেচন কিবা কিবি লগাব, লগাই উঠি এনেকৈ তেলত ফ্ৰাই কৰি দিব। তো এনেকৈ কিবা কিবি মছলা দি দিব। সো এয়া হৈ গ'ল ভাইৰেল স্পাইৰেল পটেটো, খাই লৈ আপোনালোকক ৰখাই আছোঁ। এয়া চাব পাৰে গোটেই 100 ৰুপিছৰ বেগ হয়, এয়া দেখিব পাৰিছে। সো এয়াই আছিল কচৰীয়া মনসা পূজা। আপোনালোকে কেনে পালে নাজানো। এতিয়া গেৰুৱাৰ পূজাত যাম, তাতে দুখন পূজা হৈ আছে, সেই দুখন পূজা কেনেকুৱা কৰিছে আপোনালোককো দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক। এতিয়া গেৰুৱা পূজা আহি পালোহি, এয়া দেখিব পাৰিছে আগত গেটখন। ইয়াতো বহুতখিনি মানুহ হৈছে, সো ব'লক একেলগে ভিতৰত যাওঁ, আপোনালোককো দেখুৱাওঁ এইখন পূজা কেনেকুৱা কৰিছে। মানুহ চাওক গাইছ, ইয়াতো বহুত বেছিয়ে মানুহ, এয়া দেখিব পাৰিছে। মানুহৰ কাৰণে খোজ দিব জাগা নাই। চাব পাৰে এইটো গেৰুৱাৰ মেইন মন্দিৰ হয়, কিমান ধুনীয়াকৈ মন্দিৰটো বনাইছে। সো এয়া চাব পাৰে গোটেই কাঠেৰে বনোৱা বস্তু হয়, এইবিলাক বহুত কিবা কিবি আছে। ইয়াত এনেকৈ নাম লিখি ল'ব পাৰি, ইয়াত দেখিব পাৰিছে এনেকৈ নাম লিখি ল'ব পাৰি। ভাবিলোঁ ময়ো এটা বনাই লওঁ, সো সেয়াই আৰু। সো এইবিলাক গোটেই ইয়াৰিংছ হয়, গোটেইবিলাকতে 50 ৰুপিজ। মই এযোৰ লৈ লওঁ চাই। সো এইবিলাক চাব পাৰে গোটেই মনোহাৰী, উপায় নাই, ছোৱালী যে এইবিলাক দেখিলে ৰ'বই নোৱাৰোঁ। ঘৰত অলপ কাপলেট লগা হৈ আছিল, সো ইয়াৰ পৰা লৈ লওঁ যদি ভাল পাওঁ। ইয়াৰ পৰা কাপলেট চাই থাকোঁতে এইটো এটা কিমান ধুনীয়া বস্তু দেখিব পাৰিছে। গ্লাছৰ হয়, ধুনীয়া বাতি, বহুত ভাল লাগিছে ন। আমি যিখন পূজা চাব আহিছোঁ সেইখন পূজা দেওধনী নৃত্যই মেইন হয়। সো ইয়াত আকৌ বলিও দিয়া হয়, সেইটো দিনত দিয়া হয়, আমি ৰাতি আহিলোঁ, সো সেইটো বস্তু দেখা নাপালোঁ। সো আপোনালোকক সেইখিনি দেখালোঁ। সো চাব পাৰে দাওখন যে লৈ আছে, এইখন দাৱেৰে বলি দিয়া হয়। সো এয়া চাব পাৰে গেৰুৱাৰ ভিতৰৰ মন্দিৰটো কিমান ধুনীয়া, এয়া দেখালোঁ আপোনালোককো। এতিয়া বৰ্তমান পূজা চলি আছে।
পূজাত আহিছোঁ যাতে মিঠাই নল'লে হ'বনে, পূজাৰ মিঠাই মেইন আৰু মিঠাই অলপ লৈ লওঁ। এয়া জিলিকি হোটেলত আহি গ'লোঁ, ইয়াত কিবা অলপ খাই লওঁ। এয়া বিৰিয়ানী অৰ্ডাৰ কৰিছিলোঁ, আহি গ'ল, খাই লওঁ। এয়া আছিল আজি এটা সৰু ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিবা। বাই বাই।